হেল্ল' ৱেলকাম বেক টু মাই আছামিজ প্ৰিয়াংশু ব্লগৰ আকৌ নতুন সকলোকে স্বাগতম জনাইছোঁ। এতিয়া গৈ আছোঁ মামাৰ ঘৰ, পাণ খাই ভিডিঅ' বনাইছোঁ দেই গাইজ। বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু বহুত দিনৰ ভিডিঅ' বনাই ব্লগ বনোৱা হৈছে আৰু গৈ আছোঁ মামাহঁতৰ ঘৰ। আজি 9টা বাজিছে, সেইটো কাৰণে যাওঁ। বহুত গাড়ী গৈ অহা যোৱা কৰিছে গাইজ, সেইটো কাৰণে অলপ দিগদাৰ হৈছে, মানে বেছি হুলস্থুল হৈ আছে। সেইটো কাৰণে ব'লক গৈ মামাহঁত আহি পাই গ'লেহি। চাহ তাহ খাই মেলি নি অলপ ওলাই আহিছিলোঁ কি আৰু ধান চান কাটি মেলি আজৰি হ'লোঁ। ভাবিছিলোঁ পৰীক্ষা চৰীক্ষা শেষ হৈ মেলি বোলো মন আছে নাই ওলাই আহিম। বেছি দিনত মন আছে নাই আজৰি। সেইটো এইফালে আমাৰ পোৱালি কি মুতিছ। এইফালে মামাহঁতৰ আইতাই দাইল পাতি দিলে, তাৰপিছত এইফালে মামাই মাংস কটাত ব্যস্ত, হাঁহৰ মাংস। তাৰপিছত মামী এইফালে পাচলি কুটি আছে। সেয়াই আৰু খানা আয়োজন চলি আছে। লাহে লাহে মানুহো আহিব, চব দেখাই থাকিম কালি শেষলৈকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ' বনাবলৈ টাইম পোৱা নাই আৰু মানে হেৰি হ'ল, ইফালৰ পৰা সিফালে অহা যোৱা কৰি ফুৰিছোঁ দোকান পৰা। মানে যি টি আনি থাকিব লাগে, জাষ্ট আকৌ হালধি চালধি আনিছোঁ মানে, আৰু অলপ আগত মাছ আনিছোঁগৈ। আৰু সেইটো কাৰণে অলপ দিগদাৰ হৈছে মানে ব্লগ শ্লগ কৰি থকা। আৰু এতিয়া অলপ টাইম পাইছোঁ কাৰণে সেইটো কাৰণে অলপ বনাই লৈছোঁ ভিডিঅ'টো। আৰু ব'লক কি হৈ আছে চাওঁগৈ ভিতৰত। ৰান্ধনি বনাই আছে। কোন আহিল? আমাৰ খানা খাব হৈ গ'ল আৰু চব ককাহঁত বহিছে খাবলৈ। সেই আৰু খানা চানা খাই মেলি হ'ল। এতিয়া জুই চুই ফুৰাই আছে মামাহঁতে, এইফালে আৰু ককাও খাই মেলি জুই চুই ফুৰাইছে। সেয়া ঠাণ্ডাটো কালি অলপ বেছি পৰিছে, সেইটো কাৰণে চবেই জুই ফুৱাত ব্যস্ত হৈ আছে। ভিডিঅ'টো বেছি দীঘল নহ'লে আজিলৈ ইমানটোৱেই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।